Hello everyone, কি খবৰ সকলোৰে? Welcome to my another vlog. আজি ওলাই আহিছোঁ শিৱসাগৰলৈ আৰু শিৱসাগৰ টাউনতে আছে এখন স্কাই চেফ নামৰ ৰেষ্টুৰেণ্ট আৰু আজি তাতে আহিছোঁ। ভিতৰলৈ যোৱাৰ আগতে মই ইয়াৰ বাহিৰৰ ছাইডটো অলপ দেখাই ল'ব বিচাৰিছোঁ। এইটো বাহিৰৰ ছাইডত হয় আৰু ইয়াতে বহুত ধুনীয়াকৈ ডেকৰেটিভ আইটেমছবিলাক ৰাখিছে আৰু বহুত ধুনীয়া ধুনীয়া পেইণ্টিংছো আছে ইয়াত। ভাল লাগিছে আহি আৰু ইয়াৰ চাৰিওফালৰ পৰিৱেশটো খুবেই ধুনীয়া আৰু এয়া ভিতৰলৈ আমি সোমাই আহিলোঁ আৰু ভিতৰটো খুবেই ধুনীয়াকৈ ৰাখিছে আৰু ইয়াৰ ইণ্টেৰিয়ৰ ডিজাইনটো বহুত বেছিয়ে ধুনীয়া আৰু আমি যাওঁতে প্ৰথমতে ইমান মানুহ নাছিলে ইয়াত আৰু লাহে লাহে মানুহবিলাক আহিছে। ইয়াতে যিহেতু ৰাতি আহিলে বহুতেই বেছি ভাল লাগিব আৰু আপোনালোকেও আহিব পাৰে। ইয়াতে ফেমিলি মেম্বাৰ্ছৰ লগতো আহিব পাৰে, ফ্ৰেণ্ডছৰ লগত আহিব পাৰে আৰু ইয়াৰ ছাৰ্ভিচটো বহুতেই ভাল হয়। মই ভিতৰ ছাইডটো অলপ দেখাই দিছোঁ। যিহেতু ৰেষ্টুৰেণ্টত আহিছোঁ খাবলৈতো কিবা এটা অৰ্ডাৰ কৰিবই লাগিব। এয়া ষ্টাৰ্টত অৰ্ডাৰ কৰিছিলোঁ চিকেন টিক্কা, খাবলৈ কিন্তু টেষ্টি আছিল বাৰু আৰু লগতে অৰ্ডাৰ কৰিছিলোঁ চিলি গাৰ্লিক নুডলছ। এইটো ভালে আছিল খাবলৈ, অলপমান স্পাইচি আছিল বাৰু আৰু আপোনালোকে শিৱসাগৰত আহিলে ইয়ালৈ আহিব পাৰে। ইয়াতে বিভিন্ন ধৰণৰ ৰিচেপশ্যন পাৰ্টিও কৰা হয় আৰু এয়া ডিজাৰ্টত অৰ্ডাৰ কৰিছিলোঁ ব্ৰাউনিজ উইথ আইচক্ৰীম। এইটোহে মই চবতকৈ খাই বেছি ভাল পালোঁ দেই আৰু সেইদিনাখন বহুত গৰমো আছিল আৰু আইচক্ৰীম এটা খাওঁ খাওঁ লাগিয়ে আছিল আৰু ই একদম মনটো পূৰা হেঁপাহ পলুৱাই দিলে আৰু ভাল লাগিল খাই। আৰু ময়ো বহুতো ভিডিঅ' বনালোঁ, ফটো মাৰিলোঁ আৰু আজিৰ দিনটো এনেকৈ পাৰ কৰিলোঁ আৰু এইটো বাহিৰৰ ছাইডটো মই দেখাই দিছোঁ। ভিউটো বহুতেই ধুনীয়া হয় আৰু আপোনালোকেও ইয়ালৈ আহিব পাৰে আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, বাই।